গুড মৰ্ণিং আমি সকলোলৈকে নিবেদিতা বাগলাৰী ব্লগছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আহিছোঁ দীঘা ঘূৰিবৰ কাৰণে আৰু ইয়াৰ প্লেচবিলাক আপোনালোকক দেখাই থাকিম। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। ইয়াৰ পৰাই আমাৰ যাত্ৰা আৰম্ভ আৰু আমি যিহেতু কলকাতাতে থাকোঁ, কলকাতাৰ পৰা দীঘালৈকে 3 ঘণ্টা 3.5 ঘণ্টা মান লাগে আৰু তাত গৈ পাবলৈ। এতিয়া আমি গৈ আছোঁ ট্ৰেইনত। আমি আৰু এটা পৰিয়াল মিলি দুঘৰে মিলি একেলগে আহিছোঁ ঘূৰিবৰ কাৰণে। ইফালে দিদিজনী বহি আছে আৰু দাদাজনে অলপ বাহিৰৰ ফালে গৈছে, যিহেতু আমাৰ টিকেট কনফাৰ্ম হোৱা নাছিলে। আৰু আমি আহি এতিয়া পাই গ'লোঁ দীঘা। আৰু দীঘা পায়ে হোটেল বুক কৰিলোঁ। বুক কৰাৰ পাছত লগে লগে আমি আহি গ'লোঁ ইয়াত দীঘাৰ ব্ৰিজ মানে সাগৰ চাবৰ কাৰণে। এইফালে আমাৰ খুচি বেটাইটো ক'বই পৰা নাই। পরিষ্কার পরিচ্ছন্ন রেখে আমরা ভবিষ্যৎ প্রজন্মকে এক সুন্দর স্বাস্থ্যকর পৃথিবী উপহার দিই। ইমান ধুনীয়া লাগিছে একদম পুৰা, ইমান মানুহ। বাবেহঁতে আৰু এইফালে আমাৰ লগত অহা দিদিহঁতে নাৰিকল পানী খাই আছে। পুৰা নাৰিকলৰে দোকান এইফাললৈকে। কিমান মানুহ হৈ আছে, এইফালে মেলা লাগি আছে পুৰা। পুৰা হাৱা চলি আছে, একদম পুৰা ভাল লাগি গৈছে। এইফালে নাৰিকল খাই আছে ইয়াতে। গা ধুবা নাই বেটা? গা ধুবা নাই? এতিয়া যাম আৰু অলপ পাছত। মই ইমান ওচৰলৈকে নাযাওঁ খুচি বেটা থকাৰ কাৰণে। দীঘা আমি দীঘাতে আছোঁ এতিয়া, দীঘাৰ এইফালে। আৰু এইফালে এইখন আমি আছোঁ নিউ দীঘা। আমি পিছফালে থকা হোটেলতে আছোঁ। পিছফালে যিবিলাক হোটেল দেখা পাই আছে তাৰ পৰা অলপমান পিছত আৰু হোটেলখন মহাচিংগি বুলি কয়। তাতে আমি বেগ চেগবিলাক থৈ পেলাই আহি গ'লোঁ আৰু। খুলি ল যা। বাহাতে গা ধুই আছে এইফালেদি এইকণতে। পুৰা মানুহেই মানুহ। আমাৰ সোনা বেটা গা ধুই আহি গ'ল আৰু এফালে মাছ এটা লৈ আহিছে, সেইটো বোলে লৈ যাব। পেলাই দে, নালাগে, এইটো আমি নাখাওঁ। এইফালে দিদিৰ লগতে পুৰা
এইয়া দিদিজনীৰ লগতে পুৰা কিবা কৰি আছে, গা ধুই আছে চনা বেটাই। আহিছে আৰু এই মানে লুকাই গ'ল। পুৰা হাৱা চলি আছে বোলে। কেলে ক'ত সোমাই গৈছে? খুচি বেটা আছে, যাই ইফালে বেমাৰ এইখনত বহি থাক। গ'ল 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 लगा तो नहीं ना, बैठ जा इधर, बैठ जा। नहीं लगा कौन पूछत बहिब কৈছ? इसे इधर बैठ। नहीं लेके आया वो, तुम पैसा लेके आइছো? हां दीदे ना आ दीदे ना ए यार आइसक्रीम खा बेमार हब। मैं नीचे मैं फुटबॉल खेलिलु, ठंडी लग गई। बहुत ठंडा है बेटा, और नहीं जाना। ठंडी लग रही है। मुझे लग रहा था इधर आने के बाद हम देखेंगे আমি খাবৰ কাৰণে আহি গ'লোঁ গোটেইকেইটা। নতুন এটা ভিডিঅ'ত দেখাই থাকিম, ৰুমটো দেখাই দিম আৰু হোটেলখনো দেখাই দিম। আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই থাকিম। আজিলৈ বাই বাই।